স্টুডেন্ট আজি আমি পেজ নম্বৰ 8 বীজজন বিক্ৰিয়াৰ বিষয়ে পঢ়িম। বীজজন বিক্ৰিয়া এটা শুকান উত্তোলন নলীত এটা কাৰ্যকলাপ দিছে এক্টিভিটি। ইয়াতে বইলিং টিউবত 2 গ্ৰামমান ফেৰাছ ছালফেট স্ফটিক ল'ব কৈছে। স্ফটিক মানে দানা আকাৰৰ ফেৰাছ ছালফেট স্ফটিকবোৰৰ ৰং মন কৰে, কেনেকুৱা ধৰণৰ ৰং এইটো মন কৰিবলৈ কৈছে। আৰু স্পীড লেম্পত বা বাৰ্ণাৰৰ শিকাত উত্তোলন নলীটো গৰম কৰা। এতিয়া গৰম কৰাৰ পাছত স্ফটিকবোৰৰ ৰংটো মন কৰা, তাৰমানে গৰম কৰাৰ আগত যিটো ৰং আছিল আৰু গৰম কৰাৰ পিছত এইটো ৰং পৰিৱৰ্তন হৈছে। ইয়াতে ফেৰাছ ছালফেটৰ স্ফটিকৰ ৰংবোৰ কি সেউজীয়া ৰংটো সলনি কৰা দেখিছে। তাৰমানে আমাৰ ফেৰাছ ছালফেটৰ ৰংটো কি আছিল? সেউজীয়া ৰং। এতিয়া আমি যেতিয়া বাৰ্ণাৰত এনেকুৱা কৰি স্পীড লেম্পত এনেকুৱা কৰি গৰম কৰিম, তেতিয়া সেউজীয়া ৰংটো বেলেগ হৈ যাব। কি ৰঙৰ হ'ব? ইয়াতে সমীকৰণটো হৈছে, ইয়াতে প্ৰথমতে মনত ৰাখিবা যে বীজজন বিক্ৰিয়াৰ বিষয়ে কৈছে। বীজজন বিক্ৰিয়া কি? যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়, এনে বিক্ৰিয়া বীজজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াতে ফেৰাছ ছালফেট আমি লৈছিলোঁ আৰু তাপ দিয়াৰ পিছত ইয়াতে কি উৎপন্ন হৈছে? ফেৰিক অক্সাইড, ছালফাৰ ডাইঅক্সাইড, ছালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হৈছে। ফেৰাছ ছালফেটৰ ৰং কি আছিল? সেউজীয়া ৰঙৰ। তাৰপিছত ইয়াক গৰম কৰাৰ পিছত কি ৰঙৰ সৈতে ফেৰিক অক্সাইড উৎপন্ন হয় আৰু এইটো ৰংচুৱা মুগা বৰ্ণৰ হয়। ৰংটো সলনি হৈছে। আৰু ইয়াতে দেখিবা ছালফাৰ ডাইঅক্সাইডটো কি হয়? এটা গেছ। ছালফাৰ ট্ৰাই অক্সাইডটো গেছ। ফেৰিক অক্সাইডটো কঠিন পদাৰ্থ গোটা ধৰণৰ হয় আৰু ইয়াতে এইটো ফেৰাছ ছালফেটো গোটা ধৰণৰ হয়। লগতে ইয়াতে কি কৰা হৈছে? তাপীয় বীজজন বিক্ৰিয়াৰ বিষয়ে কোৱা হৈছে। তাপীয় বীজজন, যি বীজজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তাক তাপীয় বীজজন বিক্ৰিয়া বোলে। তেনেহ'লে আমি ফেৰাছ ছালফেটক গৰম কৰি কিনে ফেৰিক অক্সাইড উৎপন্ন কৰিছিলোঁ, এইটোত আমি কি কৰিছিলোঁ? তাপ প্ৰয়োগ কৰিছিলোঁ। তাৰমানে এই বিক্ৰিয়াটো কি? তাপীয় বীজজন বিক্ৰিয়া। আৰু লগতে আমি কেলছিয়াম কাৰ্বনেট পাইছিলোঁ। কেলছিয়াম কাৰ্বনেট আমি চূণশিল বা এইটো কি মাৰ্বলৰ ৰাসায়নিক সংকেত হয়। কেলছিয়াম কাৰ্বনেটক আমি তাপ দিলে কি উৎপন্ন হৈছে? কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইডটো কি? পৰাচুন আৰু লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে। ইয়াতো কি হৈছে দেখা, চূণশিলটো আমি তাপ দিয়াৰ ফলত এটা বিক্ৰিয়ক পদাৰ্থ কেইটা বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গৈছে? 2টা। তেনেহ'লে এইটো কি হ'ব? বীজজন বিক্ৰিয়া। কিন্তু ইয়াতে তাপ প্ৰয়োগ কৰা হৈছে, তাৰমানে এইটো কি বীজজন বিক্ৰিয়া? তাপীয় বীজজন বিক্ৰিয়া। ইয়াতো ফেৰাছ ছালফেটটো এটা আছিলে, আমি ইয়াক তাপ দিয়াৰ ফলত 1, 2, 3টা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, তাৰমানে এইটো বীজজন বিক্ৰিয়া। আৰু তাপ প্ৰয়োগ কৰা হৈছে, তেনেহ'লে কি বিক্ৰিয়াটো হ'ব? বীজজন নাই, তাপীয় বীজজন বিক্ৰিয়া। তোমালোকে কিমানখিনি বুজি পালা? কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত জনাবা। থেংক ইউ।